সকলকে আমাৰ ইউটিউব চেনেল এছকে ছাৰ অফিচিয়েললৈ স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছিলো গ্ৰামাৰৰ এটা অতি গুৰুত্বপূৰ্ণ টপিক টেন্স। ইয়াৰ আগতে এটা ভিডিঅ' দিয়া হৈছে আমাৰ টেন্সৰ বিষয়ে অলপখিনি আলোচনা কৰিছিলো। টেন্স মানে আমাৰ কি আছিল? সময়। সময়টো ইমান গুৰুত্বপূৰ্ণ এটা বস্তু হয় যে তুমি সকলো বস্তু ঘূৰাই পাব পাৰা, কিন্তু সময় এবাৰ গুচি গ'লে সেইটো কেতিয়াও উভতি নাহে। সেইকাৰণে সময়ক আমি সঠিকভাৱে ইউজ কৰাটো খুবেই প্ৰয়োজন। কিন্তু তোমাৰ মাজত এটা বেয়া অভ্যাস আছে, তোমাৰ মাজত কি এটা বেয়া অভ্যাস আছে যে এলেহুৱা শব্দটো এটা বেয়া অভ্যাস। কোনো এটা কাম কৰাৰ আগত সেই কামটোক আমি টালি দিওঁ যে এতিয়া নকৰো, মই আবেলিৰ পৰা পঢ়িম, মই ছানডেৰ পৰা পঢ়িম, নেক্সট মান্থৰ পৰা পঢ়িম। এনেকৈ গৈ গৈ সময়টো আমাৰ হাতৰ পৰা গুচি যায় আৰু বছৰ শেষত ভাল এটা ৰেজাল্ট নহয়। কিন্তু আৰু এটা বেয়া অভ্যাস আছে তোমাৰ মাজত যে তুমি সদায় সকলোকে বেলেগৰ লগত কম্পেয়াৰ কৰা যে তেওঁৰ ব্ৰেইনটো কিমান, তেওঁ সকলো বস্তুৱে পায়, সহজতে পায়। কিন্তু এটা বস্তু মন কৰিবা, আমাক যিজনে সৃষ্টি কৰিছে, আল্লাই হওক ভগৱানেই হওক, তেওঁ সকলোকে পৃথিৱীত যিমানবোৰ মানুহ আছে সকলোকে একে ব্ৰেইন দি কিনে পঠাইছে। কিন্তু যিজনে ছাকচেছফুল হৈছে তেওঁলোকে চাবা সেই ব্ৰেইনটোক সঠিকভাৱে ইউজ কৰিছে, সময়ৰ সঠিকভাৱে ইউজ কৰিছে। কিন্তু আমি সময়ৰ সঠিকভাৱে ইউজ নকৰি, এনেকুৱা নহয় যে তেওঁলোকৰ এক্সট্ৰা ব্ৰেইন হয়, তেওঁলোকে আমালোকৰ নিচিনাই ব্ৰেইন আছে, কিন্তু তেওঁলোক ফেইল হোৱাৰ পিছতো বাৰ বাৰ ট্ৰাই কৰিছে। এবাৰ ফেইল হৈছে আকৌ কৰিছে, আকৌ ফেইল হৈছে আকৌ কৰিছে। কিন্তু আমি কি কৰো যে কোনো এটা বস্তু যেতিয়া পঢ়িবলৈ লওঁ, এবাৰ যদি নাপাওঁ সেইটোক আকৌ নকৰো, চেষ্টা নকৰো আৰু ভাবো যে এইটো টান। কিন্তু নহয়, যিজনে ছাকচেছফুল হৈছে তেওঁলোকে বস্তু এটাক বাৰ কৰিছে। চোৱা, ভুল হোৱাটো ডাঙৰ কথা নহয়, ভুল সকলোৰে হয়। কিন্তু সেই ভুলক লৈ আমি ভয় থাকিব নোৱাৰিম, ভুলৰ পৰা শিকাটোই বেষ্ট। যে যিমান ভুল হ'ব আমি ট্ৰাই কৰিম, চেষ্টা কৰিম, বাৰ চেষ্টা কৰিম আৰু আগুৱাই যাম। সেইকাৰণে আজিৰ পৰা প্ৰতিজ্ঞা লোৱা যে আমি সময়ক সঠিকভাৱে ইউজ কৰিম, কেতিয়াও এলেহুৱা নকৰিম। যিমান এলেহুৱা কৰিবা সিমান তুমি পাছুৱাই যাবা। এটা বস্তু ভুল হ'ব, সেইটো আকৌ এবাৰ ট্ৰাই কৰিবা, তুমি বেলেগ এজনতকৈ এখোজ আগুৱাই যাবা। তেনেহ'লে চলো আজিৰ ক্লাছটো আৰম্ভ কৰো। আমি সিদিনাখন কি পঢ়িছিলো? টেন্স কি আছিল আমি অলপখিনি ৰিভাইজ কৰি দি আছো। কোনোবাই যদি ভিডিঅ'টো চোৱা নাই, ভিডিঅ'টো চাই ল'বা। আমি অলপখিনি সেইখিনি ৰিভাইজ কৰি আছো। আকৌ টেন্স আছিল আমাৰ সময়, কাল। টেন্সক তিনিটা ভাগত ভাগ কৰা হৈছিল। আমাৰ আছিল প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স। প্ৰেজেন্ট টেন্স দ্যাট মিন্স বৰ্তমান কাল, পাষ্ট টেন্স অতীত কাল আৰু ফিউচাৰ টেন্স আছিল ভৱিষ্যৎ কাল। আকৌ প্ৰতিটো টেন্সক আমাৰ চাৰিটাকৈ ভাগত ভাগ কৰাইছে। প্ৰেজেন্ট টেন্সক চাৰিটা ভাগত ভাগ কৰাইছে। কি? প্ৰেজেন্ট ইনডিফিনিট টেন্স, প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স, প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স। একেদৰে পাষ্ট টেন্সকো চাৰিটা ভাগত ভাগ কৰাইছে। কি? ফাৰ্ষ্ট ইনডিফিনিট টেন্স, ফাৰ্ষ্ট কন্টিনিউয়াছ টেন্স, ফাৰ্ষ্ট পাৰফেক্ট টেন্স, ফাৰ্ষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স। সেইদৰে ফিউচাৰ টেন্সকো চাৰিটা ভাগত ভাগ কৰাইছে। ফিউচাৰ ইনডিফিনিট টেন্স, ফিউচাৰ কন্টিনিউয়াছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স। এই টেন্সক এই 12টা ভাগত ভাগ কৰাইছে। ইয়াৰ পিছত আমি এটা এটাকৈ আৰম্ভ কৰিছিলো। ফাৰ্ষ্টত পঢ়িছিলো কি? প্ৰেজেন্ট ইনডিফিনিট টেন্স। প্ৰেজেন্ট ইনডিফিনিট টেন্সটো কি আছিল? তাৰ ডেফিনেশ্যনটো কেনেকুৱা আছিল যে কোন এটা সেন্টেন্স, কোন এটা বাক্যত কোন এটা কাৰ্য যদি বৰ্তমানত হোৱা বুজায় বা সেই কামটো যদি অব্যাহত হয়, অব্যাহত কাম, যেনেকুৱা যে মই সদায় ৰাতিপুৱা 6 বজাত উঠো, এইটো এটা অভ্যাসগত কাম, হেবিচুৱেল একচন। বা কোনো যদি চিৰসত্য ঘটনা, ইউনিভাৰ্চেল ট্ৰুথ, যেনেকুৱা মানুহ মৰণশীল, এনেকুৱা যদি বাক্য থাকে সেইবোৰ কোন টেন্সত ইউজ হয়? প্ৰেজেন্ট ইনডিফিনিট টেন্সত ইউজ হয়। প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ আমি ষ্ট্ৰাকচাৰটো চাইছিলো যে অসমীয়া বাক্য এটা চাই সেইটো কেনেকৈ ইংলিছত কনভাৰ্ট কৰিব লাগে। সেইকাৰণে আমাৰ ষ্ট্ৰাকচাৰ জনাটো প্ৰয়োজন। যে ষ্ট্ৰাকচাৰ কেনেকুৱা আছিল? প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰটো আছিল সাবজেক্ট প্লাছ মেইন ভাৰ্ব, ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম প্লাছ অবজেক্ট। ইয়াৰ পাছত আমি কেইটামান এক্সাম্পলৰ পিছত প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ দুটা নোটছ পঢ়িছিলো। এটা নোটছ কি আছিল যে সাবজেক্টটো যদি আমাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেনেহলে মেইন ভাৰ্বৰ লগত কি যোগ হ'ব? এছ বা ইয়াত যোগ হ'ব। আৰু এটা নোটছ পঢ়িছিলো কেতিয়াবা তোমালোকে এটা বাক্য চাবা যে বাক্যত আমাৰ মেইন ভাৰ্বটো নাথাকে,
যেনেকুৱা তাইৰ নাম ৰহিম, এটা এক্সাম্পল আমি লৈছো, ইয়াত মেইন ভাৰ্ব নাই। তেনেকুৱা যদি কোনো সেন্টেন্স থাকে যে বাক্যত যদি মেইন ভাৰ্বটো নাথাকে, তেনেহলে আমি সাবজেক্ট যিটো আছে সাবজেক্টৰ পিছত এম, ইজ, আৰ, হ্যাভ, হ্যাজ আদি ব্যৱহাৰ কৰিম। এইখিনি আছিল আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বিষয়। ইয়াৰ পিছত পঢ়িছিলো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো কেনেকুৱা আছিল যে কোনো এটা কাৰ্য, কোনো এটা কাম যদি বৰ্তমান সময়ত চলি থাকে, মই এক্সাম্পল লৈছিলো যে তেওঁ পঢ়ি আছে, তেওঁ চিঠি লিখি আছে, তেওঁ হাঁহি আছে, এই কামবোৰ সকলোবোৰ বৰ্তমান সময়ত চলি আছে। যদি কোনো এটা কাৰ্য বৰ্তমান সময়ত চলি থাকে, সেই ক্ষেত্ৰত আমি কোনটো টেন্স ব্যৱহাৰ কৰিম? প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আছিল? সাবজেক্ট প্লাস অক্সিলাৰি ভাৰ্বৰ কি আছিল? এম, ইজ, আৰ, মেইন ভাৰ্ব, মেইন ভাৰ্বৰ লগত আমাৰ কি যোগ হয়? আইএনজি প্লাস অবজেক্ট। সাবজেক্ট প্লাস এম, ইজ, আৰ প্লাস মেইন ভার্ব প্লাস আইএনজি প্লাস অবজেক্টটো আছিল। এইখিনি আছিল আমাৰ নেক্সট ক্লাছত চোৱা। নেক্সট ক্লাছটো লগভগ 22 মিনিটছৰ আছিল। আমি ইয়াত 2 পৰা 3 মিনিটৰ ভিতৰত গোটেইখিনি ৰিভাইজ কৰি দি আছো। ঠিক একেদৰে তোমালোকেও পঢ়িবলৈ ট্ৰাই কৰিবা যে যিমানখিনি ক্লাছ হয় তুমি যিমান ৰিভাইজ কৰি থাকিবা সিমান তোমাৰ ডিউৰেশ্যনটো কম হৈ আহিব। কম সময়তে সেইখিনি ৰিভাইজ কৰিব পাৰিবা আৰু লং টাইম তোমাক মনত থাকিব। সো আজি ইয়াত লৈছো যে নেক্সটটো আছিল প্ৰেজেন্ট ইনডিফিনিট কৰিছিলো, প্ৰেজেন্ট কন্টিনিউয়াস কৰিছিলো, নেক্সটটো আছে আমাৰ প্ৰেজেন্ট পারফেক্ট টেন্স। এতিয়া প্ৰেজেন্ট পারফেক্ট টেন্সটো কি? যে প্ৰেজেন্ট পারফেক্ট টেন্সটো এনেকুৱা হয় যে কোনো এটা কাৰ্য যদি এইমাত্ৰ শেষ হোৱা বুজায়, কোনো এটা কাৰ্য যদি এইমাত্ৰ শেষ হোৱা বুজায়, সেইটো কি বুলি কোৱা হয়? প্ৰেজেন্ট পারফেক্ট টেন্স। আমি ডেফিনিশনটো লিখিছো যে কোনো ডেফিনেশনটো কি লিখিছো যে কোনো এটা কাৰ্য যদি এইমাত্ৰ শেষ হোৱা বুজায়, কোনো এটা কাৰ্য যদি এইমাত্ৰ শেষ হোৱা বুজায়, সেই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম? প্ৰেজেন্ট পারফেক্ট টেন্সটো ব্যৱহাৰ কৰিম। যেনেকুৱা কোনো এটা কি লিখিছো, কোনো এটা কাৰ্য যদি এইমাত্ৰ শেষ হোৱা বুজায়, সেই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম? প্ৰেজেন্ট পারফেক্ট টেন্সটো ব্যৱহাৰ কৰিম। যেনেকুৱা যে তেওঁ স্কুললৈ গ'লে, এইটো এইমাত্ৰ শেষ হোৱা বুজাইছে। যেনেকি শিক্ষকটো এইমাত্ৰ গৈছে, এইটো এইমাত্ৰ গৈছে আৰু তাই স্কুললৈ গ'লে। এনেকুৱা যদি বাক্য থাকে যে এইমাত্ৰ শেষ হোৱা বুজায় কোনো এটা কাৰ্য, সেই ক্ষেত্ৰত আমি কোনটো ইউজ কৰিম? প্ৰেজেন্ট পারফেক্ট টেন্সটো ইউজ কৰিম। সো এইটোক যদি আমি আৰু অলপ সিম্পলিফাই কৰি দিবলৈ বিচাৰো, আমি লিখিব পাৰিম যে সাধাৰণতে যিটো অসমীয়া আমাৰ সেন্টেন্স থাকিব, সাধাৰণতে তোমালোকে এইবোৰ ট্ৰান্সলেশন কৰাত অতি সহজ হ'ব। যেতিয়া অসমীয়াৰ পৰা ইংলিছত ট্ৰান্সলেট কৰিবা তেতিয়া সহজ হ'ব। সাধাৰণতে বাক্যৰ শেষত কি লিখিছো? এনেকুৱা বাক্যৰ সাধাৰণতে বাক্যৰ শেষত কি থাকিব? ইছা, ইছে, ইছো, ইলা, ইলো, গল। এনেকুৱা যদি থাকে তুমি যিজনে অলপ কম মানে দুৰ্বল হয় তেওঁলোকে এইবোৰ চাই তোমালোকক ক'ব পাৰিব। চোৱা, শিক্ষক এইমাত্ৰ গৈছে, গৈছে ইয়াৰ পিছত সেটো আছে, আমি ইয়াত লিখিছো ইছে, গৈছে ইয়াৰ পিছত গল। এনেকুৱা যদি থাকে বাক্যৰ শেষত ইছে, ইছা, ইলো, ইলা, গল এইবোৰ যদি থাকে, আমি ক'ব পাৰিম যে এইটো কি? প্ৰেজেন্ট পারফেক্ট টেন্সৰ। চাও স্ট্ৰাকচাৰটো কেনেকুৱা হয় প্ৰেজেন্ট পারফেক্ট টেন্সৰ। সাবজেক্ট প্লাস হ্যাভ থাকিব বা হ্যাজ থাকিব, সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ প্লাস মেইন ভার্বৰ পাস্ট পার্টিসিপল ফর্ম। মেইন ভার্বৰ তিনিটা ফর্ম থাকে, প্রেজেন্ট ফর্ম, পাস্ট ফর্ম আৰু পাস্ট পার্টিসিপল ফর্ম। যে মেইন ভার্বৰ যেটো থাকে মেইন ভার্বৰ পাস্ট পার্টিসিপল ফর্ম, মেইন ভার্বৰ আমি ইয়াত ভার্ব 3 বুলি লিখি দিছো যে মেইন ভার্বৰ পাস্ট পার্টিসিপলক ভার্ব 3 বুলি কয়। সাবজেক্ট প্লাস হ্যাভ হ্যাজ প্লাস ভার্ব 3 প্লাস আমাৰ কি থাকিব? অবজেক্ট। এইটো হয় আমাৰ প্ৰেজেন্ট পারফেক্ট টেন্সৰ স্ট্ৰাকচাৰ। তোমালোকে মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেন্ট হয়। বক্স এটা বনাই দিছো মই। প্রেজেন্ট পারফেক্ট টেন্সৰ স্ট্ৰাকচাৰটো কি হয়? সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ, মেইন ভার্বৰ পাস্ট পার্টিসিপল প্লাস অবজেক্ট। এতিয়া আমি কেইটামান এক্সাম্পল লৈ কৰি চাও। যে আগত যেটো আমি এক্সাম্পল লৈছিলো শিক্ষক এইমাত্ৰ গৈছে, এক্সাম্পল লৈছো আমি শিক্ষক এইমাত্ৰ গৈছে। আগত যেটো লৈছে শিক্ষক এইমাত্ৰ গৈছে, এটোক আমি ইংলিছত কনভার্ট কেনেকৈ কৰিম, ট্ৰান্সলেট কেনেকৈ কৰিম, সেই কাৰণে আমাৰ স্ট্ৰাকচাৰটো জানাটো প্ৰয়োজন। ইয়াত স্ট্ৰাকচাৰটো কেনেকুৱা? সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ, মেইন ভার্বৰ পাস্ট পার্টিসিপল প্লাস অবজেক্ট। ইয়াত সাবজেক্ট কি?
সাবজেক্টটো হৈছে আমাৰ শিক্ষক, শিক্ষকজন হৈছে সাবজেক্ট, তেনেহলে শিক্ষকজন সাবজেক্ট আৰু ইয়াত ভাৰ্বটো হৈছে আমাৰ কি গৈছে, ভাৰ্বটো হৈছে আমাৰ গৈছে, তেনেহলে লিখিম আমি দা টিচাৰ, দা টিচাৰ টু থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার হয়, এখানে ইয়াৰ লগত কি ব্যৱহাৰ হ'ব, দা টিচাৰ হেজ, সাবজেক্ট প্লাস হেজ বাই হেভ বাই হেজৰ হেজ ব্যৱহাৰ হৈছে, তাৰপিছত এই মাত্ৰ দা টিচাৰ হেড জাস্ট, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল চোৱা, যোৱাৰ ভাৰ্ব হৈছে গৈছে, যোৱাৰ ইংলিছ হৈছে আমাৰ গো, ইয়াৰ পাষ্ট ফৰ্ম হৈছে ওয়েন্ট, পাষ্ট পাৰ্টিচিপল হৈছে আমাৰ গন, তোমালোকে জানানে এইটো, তেনেহলে কি হ'ব, দা টিচাৰ হেড জাস্ট গন, বুজিলানে, দা টিচাৰ হেজ জাস্ট গন। আৰু এটা এক্সাম্পল লৈছো, ইয়াত কি আছে যে তাই স্কুল লৈ গলে, ইয়াত সাবজেক্ট হৈছে তাই আৰু যোৱাত ভাৰ্বটো হৈছে আমাৰ কি গল, তেনেহলে সি টু থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার হয়, সি হেজ, কলৈ গৈছে, সি হেজ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল গান, সি হেজ গন টু স্কুল, এনেকৈ কৰিব পাৰিবা নাই এতিয়া তোমালোকে, ইয়াত আৰু এটা এক্সাম্পল লৈছো মই কিতাপ এখন তাক দিছো, মই কিতাপ এখন তাক দিছো, ইয়াত সাবজেক্ট হৈছে আমাৰ আইটো ফাৰ্ষ্ট পাৰ্সন হয়, এইকাৰণে আইৰ লগত সদায় হেভ ব্যৱহাৰ হয়, আই হেভ পিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, মেইন ভাৰ্ব ইয়াত কি আছে দিয়া, মেইন ভাৰ্বটো কি দিয়াটো হৈছে আমাৰ মেইন ভাৰ্ব, আই হেভ, দিয়াৰ ইংলিছ কি আছিল আমাৰ গিভ, গিভৰ পাষ্ট পাৰ্টিচিপল কি গিভেন, আই হেভ গিভেন, I have given a book to him, তেনেহলে বুজিলানে প্ৰেজেন্ট পাৰফেক্ট টেন্সটো কি হয়, আমি অতি সহজে লাহে লাহে পঢ়াই আছো, তোমালোকে মন দি শুনিবা আৰু প্ৰেক্টিস কৰিবা, আমি ইয়াত তিনিটা এক্সাম্পল দিছো, তোমালোকৰ গ্ৰামাৰত ঢেৰ এক্সাম্পল আছে, বহুত এক্সাম্পল আছে, সেইবোৰ লবা আৰু নিজে কৰিবলৈ ট্ৰাই কৰিবা। ইয়াৰ পিছত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সটো শেষ হ'ল, ইয়াৰ পিছত আমি চাম নেক্সটটো টেন্স কি আছিল আমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স, নেক্সটটো আমাৰ টেন্স কি আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স, এতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো কি হয়, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ডেফিনেশনটো এনেকুৱা হয়, যদি তোমালোকে অতীত কালত, যে অতীত কালত কোন এটা কাম যদি আৰম্ভ হয়, সেই কামটো যদি এতিয়ালৈকে চলি থাকে আৰু মাজত যদি আমাৰ সময় উল্লেখ থাকে, তেনেকুৱা বাক্যৰ ক্ষেত্ৰত আমি, তেনেকুৱা সেন্টেন্সৰ ক্ষেত্ৰত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো ইউজ কৰিম। তেনে আমি ডেফিনেশনটো লিখো কি, যে অতীত কালত, ডেফিনেশনটো কেনেকুৱা হৈছে, অতীত কালত কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানলৈকে চলি থাকে, যদি কোনো এটা কাম অতীত কালত আৰম্ভ হৈছিল আৰু বৰ্তমানলৈকে যদি চলি থাকে আৰু মাজত যদি আমাৰ সময় উল্লেখ থাকে, সেই ক্ষেত্ৰত আমি কি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ কৰিম, কি অতীত কালত যদি কোনো এটা কাম আৰম্ভ হৈ বৰ্তমান সময়লৈকে চলি থাকে আৰু মাজত যদি আমাৰ সময় এটা উল্লেখ থাকে, সেই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো ব্যৱহাৰ কৰিম। চোৱা আমি এটা এক্সাম্পল লৈছো, যে তামান্নাই 7 দিন ধৰি চহৰত ভুগি আছে, তামান্নাই 7 দিন মানে যোৱা 7 দিন অতীত কালত আৰম্ভ হৈছিল, 7 দিন ধৰি জ্বৰত ভুগি আছে, ইয়াত 7 দিন এইটো সময় উল্লেখ কৰিছে, 7 দিন ধৰি জ্বৰত ভুগি আছে, অতীত কালৰ পৰা আৰম্ভ হৈছে, 7 দিন আগত জ্বৰটো আৰম্ভ হৈছে, এতিয়ালৈকে আছে, মাজত আৰু সময়টো আছে, সেই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স। এটুক যদি আৰু সিম্পলিফাই কৰি দিও, যে সাধাৰণতে বাক্যৰ শেষত কি থাকিব, ই আছে, ই আছা, ই আছো আদি থাকিব, সাধাৰণতে বাক্যৰ শেষত কি থাকিব ই আছা, চোৱা ইয়াত জ্বৰত ভুগি আছে, ই আছে, এইটো আছে, জ্বৰত ভুগি আছে, ই আছে, ই আছা, ই আছো, এইবোৰ যদি থাকে তুমি ডাইৰেক্ট ক'ব পাৰিবা এইটো কোন টেন্সত আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স। এতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আছিল, ষ্ট্ৰাকচাৰটো আমি চাম, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ আমাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আছিল। সো আৰু এটা বস্তু তোমালোকে মন কৰিবা, কন্টিনিউয়াস যেতিয়াই আহিব তাৰ মানে চলি থকা বুজাব, কন্টিনিউ মানে চলি থকা, এটোৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আছিল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ, সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ থাকিব, লগত থাকিব আবার কি বিন, সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ প্লাস বিন প্লাস মেইন ভার্বর প্রেজেন্ট ফর্মটো হ'ব, মেইন ভার্ব, মেইন ভার্বর প্রেজেন্ট ফর্ম মানে কি ভার্ব অন আমি লিখি দিম,
মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ভাৰ্ব অন প্লাস কন্টিনিউয়াস যেতিয়া আহিব তেতিয়া ইয়াৰ লগত আইএনজি এটা যোগ হ'ব প্লাস আইএনজি প্লাস অবজেক্ট বুজিলানে স্ট্রাকচারটো কি হয় সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ প্লাস বিন প্লাস মেইন ভার্ব প্লাস আইএনজি প্লাস অবজেক্ট এটু মনত রাখিব তোমার বহুত ইম্পর্টেন্ট হয় সো এটা আমি এক্সাম্পল করিম ফার্স্ট এক্সাম্পলটো কি আছে যে তামান্নাই 7 দিন ধৰি জ্বৰত ভুগি আছে আমাৰ স্ট্রাকচার হিচাপে এটু বহাম ইয়াত সাবজেক্টটো কি তামান্না সাবজেক্টটো হৈছে তামান্না আৰু ভার্ব ইয়াত কি আছে ভার্ব হৈছে ভোগা তেনেহলে আমি লিখিম যে তামান্না সাবজেক্টৰ পিছত হ্যাভ বা হ্যাজ আছে তামান্না এটা থার্ড পারসন সিঙ্গুলার নাম্বার হয় এখানে ইয়াত লগত কি হ'ব হ্যাজ পিছত আহে আমাৰ কি বিন প্লাস বিন তামান্না হ্যাজ বিন এতিয়া ভার্বৰ পাস্ট পার্টিসিপল তামান্না হ্যাজ বিন সো ভোগাৰ ইংলিশ কি হৈছে আমাৰ সাফার ভোগাৰ ইংলিশ কি সাফার ইয়াৰ লগত এটা আইএনজি যোগ হ'ব সাফার আইএনজি হলে আমাৰ কি হ'ব সাফারিং তামান্না হ্যাজ বিন সাফারিং কৰপৰা ভুগি আছে ফ্রম ফেভার কিমান দিনৰ বাবে তামান্না হ্যাজ বিন সাফারিং ফ্রম ফেভার for 7 days বুজিলানে সাবজেক্ট হ্যাজ বিন সাফাৰৰ লগত আইএনজি যোগ হৈছে পিছত কিমান দিনৰ বাবে 7 ডেজৰ বাবে তামান্না হ্যাজ বিন সাফারিং ফ্রম ফেভার for 7 days বুজিলানে নেক্সট আমি লৈছো যে মই 2 ঘন্টা ধৰি ইয়াত আছো সোৱা 2 ঘন্টা ধৰি কামটো অতীতত আৰম্ভ হৈছে এতিয়াও আছো ইয়া এইটো যদি তুমি বুজি নপোৱা সোৱা বাক্যৰ শেষত আছে বুলি আছে এটু থাকিলো আমাৰ কি হয় প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স ইয়াত সাবজেক্ট হৈছে আমাৰ মই আৰু ভার্বটো কিমান ভার্ব কোনটো হয় এটু কেনেকৈ কৰিম আই লগত কি হয় আই হ্যাভ পিছত বিন আহে আই হ্যাভ বিন কত আছো ইয়াত আছো আই হ্যাভ বিন হিয়ার কিমান সময় ধৰি ফৰ 2 hours নেক্সট লৈছো আমি 2 দিন ধৰি বৰষুণ দি আছে এটুক আমি যদি কনভার্ট করি ইয়াত ছোৱা সাবজেক্টটো নাই সাবজেক্ট নহলে আমি ইট বুলি ধৰি লম ইটৰ লগত ইট এটা থার্ড পারসন সিঙ্গুলার নাম্বার হয় ইট হ্যাজৰ লগত কি হ'ব আমাৰ ইট হ্যাজ বিন ৰেইনৰ ইংলিশ বৰষুণৰ ইংলিশ হয় আমাৰ ৰেইন ইয়াৰ লগত আইএনজি যোগ হ'ব ইট হ্যাজ বিন ৰেইনিং for 2 days বুজিলানে তোমালোকে এনেকুৱা তোমালোকৰ গ্ৰামাৰত আৰু বহুত এক্সাম্পল আছে সেইবোৰ কৰিবলৈ ট্রাই কৰিবা তুমি নিজে এতিয়া সোৱা প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সটো তো পঢ়িলো প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ কিছুমান এক্সেপশন আছে কিছুমান নন কনক্লুসিভ ভার্ব থাকে আমাৰ নন কনক্লুসিভ ভার্ব এই নন কনক্লুসিভ ভার্ববোৰ যদি থাকে আমি প্রেজেন্ট যদি মাজত সময় উল্লেখ থাকে তথাপি আমি কি প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত কৰিব নোৱাৰিম তাৰ আগৰ যেটো টেন্স হয় প্রেজেন্ট পারফেক্ট টেন্সত কৰিম কি কৈছো যে বাক্য যদি নন কনক্লুসিভ ভার্ব থাকে সেই ক্ষেত্ৰত আমি নন কনক্লুসিভ ভার্ব থাকে মাজত যদি সময় উল্লেখ থাকে তথাপি আমি প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত কৰিব নোৱাৰিম প্রেজেন্ট পারফেক্ট টেন্সত কৰিব লাগিব আমাৰ আমি নন কনক্লুসিভ ভার্ব কোনবোৰ হয় আমি লিখি দি আছো নন কনক্লুসিভ ভার্ব কোনবোৰ যেনেকুৱা সি ফিল হিয়ার আন্ডারস্ট্যান্ড স্মেল নোটিস রিয়েলাইজ থিং নো বিলিভ মিট ফরগেট রিমেম্বার লাভ হেট লাইক ফরগিভ উইশ অন বিলং সিগনিফাই এপিয়ার কন্টেন কনসিস্ট কনসার্ন কিপ এনেকুৱা যদি ভার্ব থাকে আমাৰ কোন এটা সেন্টেন্সত এনেকুৱা যদি ভার্ব থাকে তেনেহলে মাজত যদি আমাৰ কামটো অতীতৰ পৰাও আৰম্ভ হয় আৰু মাজত যদি সময় উল্লেখ থাকে তাৰ মাজত এনেকুৱা যদি কোনো ভার্ব থাকে হেতুক আমি কি কৰিব নোৱাৰিম প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত কৰিব নোৱাৰিম তাৰ আগৰ যেটো টেন্স আছে প্রেজেন্ট পারফেক্ট টেন্সত কৰিব লাগিব বুজিলানে প্রেজেন্ট পারফেক্ট টেন্সত কৰিব লাগিব এটা আমি এক্সেপশনটো লিখিম এক্সাম্পল লৈছো যে মই সৰুৰে পৰা চকলেট ভাল পাই আইছো মই কি
সৰুৰে পৰাই চকলেট ভাল পাই আহিছো চোৱা এই কামটো অতীতৰ পৰা আৰম্ভ হৈছিল যে সৰুৰে পৰাই চকলেট ভাল পাই আহিছো যে মাজত সময় উল্লেখ আছে কিন্তু এইটো আমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কৰিব নোৱাৰিম কাৰণ ইয়াত ভাৰ্ব কি আছে ভাৰ্ব হৈছে ভাল পোৱা ভাল পোৱাৰ ইংলিছটো হৈছে আমাৰ লাভ আৰু লাভটো হৈছে আমাৰ কি এটা নন কনক্লুসিভ ভার্ব তেনেহলে আমি এইটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত নকৰিম কোনটো টেন্সত কৰিম প্ৰেজেন্ট পারফেক্ট টেন্সত কৰিব লাগিব এইটো কোন টেন্সত কৰিব লাগিব প্ৰেজেন্ট পারফেক্ট টেন্সৰ স্ট্ৰাকচাৰটো কি আছিল সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ প্লাস মেইন ভার্বৰ পাস্ট পার্টিসিপল প্লাস অবজেক্ট আছিল তেনেহলে এইটো আমি কোন টেন্সত কৰিম প্ৰেজেন্ট পারফেক্ট টেন্সত ইয়াত সাবজেক্ট হৈছে আই হ্যাভ তাৰপিছত মেইন ভার্বৰ পাস্ট পার্টিসিপল মেইন ভার্ব হৈছে আমাৰ কি ভাল পোৱা আই হ্যাভ লাভড কি ভাল পায় আই হ্যাভ লাভড চকলেট কেতিয়াৰ পৰা সিন্স আই ওয়াজ এ চাইল্ড মই সৰুৰে পৰাই চকলেট ভাল পাই আহিছো এটো কোন টেন্সত হল প্ৰেজেন্ট পারফেক্ট টেন্সত আৰু এটা এক্সাম্পল লৈছো আমি ইয়াত চোৱা যে তানিয়াই মোনাক এটা দশকৰ অধিক সময় ধৰি চিনি পায় চোৱা ইয়াত অতীতৰ পৰা চিনি পাই আছে মাজত সময় উল্লেখ আছে কিন্তু এটো আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত কৰিব নোৱাৰিম কিয়নো ইয়াত ভাৰ্বটো হৈছে আমাৰ চিনি পোৱা চিনিৰ পিওর ইংলিশ হৈছে নো আৰু নোটো হৈছে আমাৰ কি এটা নন কনক্লুসিভ ভার্ব তেনেহলে এটো কোনটো টেন্সত কৰিম প্ৰেজেন্ট পারফেক্ট টেন্সত কৰিম যে তানিয়া has nor English China's English is no nor past participle known Tanya has known কাক চিনাই পায় মোনা Tanya has known Mona for over a decade বুঝিলানে আৰু এটা এক্সাম্পল লৈছো আমি তাৰ ধাৰণাত আৰম্ভণিৰ পৰা বিশ্বাস কৰো চোৱা বহুদিন আগৰ পৰা বিশ্বাস কৰো অতীতৰ পৰা বিশ্বাস কৰি আহিছে মাজত সময় উল্লেখ আছে কিন্তু এটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত কৰিব নোৱাৰিম কাৰণ ইয়াত ভাৰ্বটো হৈছে আমাৰ বিশ্বাসৰ ইংলিশ হৈছে বিলিভটো হৈছে একটা নন কনক্লুসিভ ভার্ব তেনেহলে এটো আমি কৰিম যে উই হ্যাভ বিলিভ ইন her ideas কেতিয়াৰ পৰা from the beginning আৰম্ভণিৰ পৰা বুঝিলানে তেনেহলে এইখিনি আছিল আজিৰ ক্লাছত আমি আজিৰ ক্লাছত কি পঢ়িলো প্ৰেজেন্ট পারফেক্ট টেন্স প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স দুটা টেন্স পঢ়িলো আমাৰ মেইনলি চাৰিটা টেন্স কমপ্লিট হল প্রেজেন্ট ইনডিফিনিট প্রেজেন্ট কন্টিনিউয়াস প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস নেক্সট ভিডিওৰ পৰা আমি পাস্ট টেন্স আৰম্ভ কৰিম কন্টিনিউ কৰিম এনেদৰে মোৰ লগত বনাই ৰাখিবা আমি এক্সাম্পলৰ সহায়ত অতি সহজ নিয়মে গোটেইখিনি টেন্স কমপ্লিট কৰিম টেন্সৰ পিছত আমি ভয়েস পঢ়িম নেৰেশন কৰিম যিমানবোৰ টেন্স গ্ৰামাৰ আছে আমি সকলোবোৰ পঢ়ি চাম তেনেহলে ভিডিওটো চোৱাৰ কাৰণে থ্যাংক ইউ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিও তুমি পাই থাকিবৰ কাৰণে থ্যাংক ইউ সো মাচ